তামোলৰ বাকলিও গুচাম তাৰ আগত দেৰিলৈকে শুই থকা এই মহাপুৰুষজনলৈ মন কৰক। মহাপুৰুষজনৰ পিছে আজি পৰীক্ষা আছে। জীৱনৰ ভৱিষ্যত জীৱনৰ লক্ষ্য তাৰ কোনো দৰকাৰ নাই, মাথো খোৱা বোৱা আৰু বুজিছেই নহয়। বাৰু বাদ দিয়ক, পেটৰ বেমাৰত পেটটো ফুলাৰ পৰা আমাৰ মহোদয়ে কিন্তু অলপমান শিক্ষা নিশ্চয় পালে। এতিয়া পিছে তামোলৰ বাকলি গুচোৱা সময় আহি পৰিলে, নহলে নিজকে কিবা আজব লাগে। আজব পৃথিৱীখনৰ পৰা নিজকে অলপমান মুক্ত কৰিব বিচাৰিলো, গতিকে গোটেই কেইডাল দাড়িয়ে কাটি পেলালো। লগত আছে মাংস আৰু ভাত। ৰাতিৰ এই মাংস কাৰণো প্ৰিয় নহব। কৰবাত যদি মাংস খোৱাৰ প্ৰতিযোগিতা বা এৱাৰ্ড দিয়ে মোক কিন্তু মাতিবলৈ নাপাহৰিব। পঢ়াৰ প্ৰতি ধাউতি ল'ৰাটোৰ আপুনি ভবাতকৈও বেছি আছে। বহীখন মেলি চালো, কিন্তু তাত থকা চন্দ্ৰমা এটাও বুজি নাপালো। এটা সমস্যা শেষ নহওঁতে আৰু এটা সমস্যা। মোৰ বাইকখন বাহিৰত নাই, অৰ্থাৎ বাইকখন ইজনে নিলে, আৰু ইখন বাইকতো প্ৰকাণ্ড এটা পেজ। গতিকে এখন বাইক ধাৰলৈ আনিছো, নামেই মোৰ ধাৰুৱা, তাতে আকৌ আজি বাইক ধাৰ কৰিছো। বাৰু কলেজ আহি সোনকালেই পালো, পৰীক্ষাও দিলো, আকৌ ঘৰত আহি মাংস ভাতো খালো।